হাই বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া মোৰ ফ্ৰেণ্ডৰ ঘৰত যাব ওলাইছোঁ। আমাৰ ফ্ৰেণ্ডজনে খুব ভালদৰে গান গাব জানে। আপোনালোককো শুনাই আছোঁ, তো কোনো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকক। এয়া আমি যাবলৈ ওলালোঁ। বকুল মাত্ৰ আগত যাই পালে, এতিয়া ময়ো যাই লওঁ। এয়া আমি ফ্ৰেণ্ডজন লগ পালোঁ। আমি যে কৈছিলোঁ আহিম বুলি, এয়া বকুল আছে। আমি এতিয়া ফ্ৰেণ্ডজনৰ ঘৰত যাম। আমি যাওঁ বলক। আমি ফাইনেলি ফ্ৰেণ্ডজনৰ ঘৰ আহি পালোঁ। আৰে ৰাস্তা, এইয়া বকুল প্ৰথমতে যাই ওলালে দেখোন। অ' মাই গড, ৰাস্তা। এয়া বকুলটো চাওক। ফাইনেলি আমি আহি পালোঁ ঘৰ। এয়া বকুল ভিডিঅ' কৰি আছে, চাওক। অ' মাই গড, বেলেগ ভয় নালাগিলে মোক এইকেইটাই ভয় লাগে, বুজিছেনে? এই বকুল বোলে আহিছিলে কেতিয়াবা, মইতো আজি প্ৰথম। এই আকিম দা এতিয়া গীত গাব ওলাইছে। কি গীত গাব আপুনি এতিয়া? জুবিন দাৰে গান গাম বুলি কথা পাতিছোঁ, গতিকে আশা কৰিছোঁ যে আপোনালোকে ভাল পাব। কি গীত গাব? জুবিন দাৰ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ এইটো গানটো গাম বুলি কথা পাতিছোঁ। এই গানটো গাব এতিয়া আকিম দা, আপোনালোকে চাই থাকক। নমস্কাৰ, মই এটি গান গাব বিচাৰিছোঁ। আশা কৰিছোঁ যাতে আপোনালোকে গানটো নিশ্চয় ভাল পাব। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানা থাকে হাউনৰে ঢোল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি হুৱা যেন মোলৈ। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ এতিয়া এটা গান গোৱা হৈ গ'ল আকিম দা, এতিয়া কি গান গাব আৰু? এইবাৰ হিন্দী গান গাম বুলি মাথা মাৰিছোঁ, চ' আশা কৰিছোঁ যাতে আপোনালোকে ভাল পাব। मुझे नींद आए
আপুনি কেতিয়াৰ পৰা গান গাব আৰম্ভ কৰিছে মানে? মই যেতিয়া আৰম্ভ গান কৰিছিলোঁ 2015 চনৰ পৰা আৰম্ভ কৰিছোঁ। যেতিয়া মই অৰিজিত সিং তাৰমানে বলীউডৰ এটা ছিংগাৰ আছিল, তাক চাই কিনে বহুত তাৰমানে এক্সপিৰিয়েঞ্চটো বাঢ়ি গৈছে তাৰমানে গাবলৈ, তাৰমানে তাৰ পৰা ষ্টাৰ্ট হৈছে গাৱা, তাৰমানে ক্লাছো লোৱা হৈছে গানবোৰ। এনে ক্লাছিকেল শিকি আছিলোঁ মই 2 বছৰ শিকিলোঁ জানো, 2015 চনৰ পৰা 16 চনৰ পৰা শিকিছোঁ, 2016-17। তাৰপিছত এই ক্লাছ 9 পোৱাৰ পিছত আৰু অলপ ৰখাই দিলোঁ গানৰ ক্লাছটো, তাৰমানে টাইম নিমিলা হৈ যায়, টিউশ্যন থাকে আৰু কেতিয়াবা দেওবাৰে 10টাত থাকে আৰু টিউশ্যনত দেওবাৰে 10টাত থাকে, তাৰ বাবে টাইমটো নিমিলাৰ কাৰণে মই এই গানৰ ক্লাছটো অলপ বন্ধ কৰিছোঁ। এতিয়া 10ৰ পিছত যাম বুলি মাথা মাৰিছোঁ, এতিয়া অলপ লকডাউনৰ কাৰণে যাব নোৱাৰিম তাৰমানে, সেইটোৱে। আৰু কিবা আছে প্ৰথমতে ক'ৰবাত মানে এনেকৈ মঞ্চত গান গাইছিলে নেকি প্ৰথম? মঞ্চততো গান গোৱা হৈছে মোৰ, এনে ৰাণীত গৈছোঁ, আমাৰ এনে ফাংচন হ'লে তাৰমানে বিহু মঞ্চত গাইছোঁ গান। ফাইনেলি আমাৰ আকিমদাৰ গান গোৱা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আকিমদা অলপ কিবা ক'ব ওলাইছে মানে নিজৰ ইউটিউব চেনেলটোৰ বিষয়ে? নমস্কাৰ, মোৰো এটা ইউটিউব চেনেল আছে, নতুনকৈ খুলিছোঁ। চ' আকিম কেমুখা বুলি কিনে আছে। বহুত দিনতে খুলিছিলোঁ কিন্তু ভিডিঅ' আপলোড দিয়া নাছিলোঁ, চ' গতিকে এতিয়া নতুন বুলি কিনে ক'ব লাগিব। চ' এতিয়া গৌতমক ছাপোৰ্ট কৰিব, গৌতম ৰাভা ব্লগছ বুলি কিনে আছে। চ' আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে ছাপোৰ্ট কৰিব আৰু আমাৰ অসমৰে ল'ৰা, যাতে আমাৰ ঘৰৰ ওচৰৰে হয়, বহুত ছাপোৰ্ট কৰিব। এইখিনিয়ে, ধন্যবাদ। এইটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে বেল আইকনটোও বজাই দিব আৰু আকিমদাৰৰ চেনেলটো চাৰ্চ কৰিব। আকিমদাৰ চেনেলটোতো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বেল আইকনটো বজাই দিব। ফাইনেলি আমাৰ আকিমদাৰ গীত গোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আৰু তো বাই বাই অল ফ্ৰেণ্ড।